নেক্সট আমি ইয়াৰ পাছত পঢ়িম যে ৰাসায়নিক সমীকৰণৰ সন্তুলনৰ কুৱেশ্যন আনসাৰ যিমানখিনি আছে তোমালোকৰ এফালৰ পৰা মই কিতাপত থকাখিনি সলভ কৰি দিম পেজ নাম্বাৰ 6 কিতাপখন মই লৈ লৈছো পেজ নাম্বাৰ 6ত আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণ লিখিব কৈছে কুৱেশ্যন নাম্বাৰ 2 ত কৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণ লিখা মই সাইডত তোমালোকৰ কুৱেশ্যন কেইটা দি দিছো চাই লোৱা প্ৰথমটো কুৱেশ্যন হাইড্ৰজেন প্লাছ ক্লোৰিন হাইড্ৰজেন ক্লোৰাইড হাইড্ৰজেনৰ কি H2 ক্লোৰিনৰ কি Cl2 ক্লোৰিনৰ হৈছে Cl2 গতিকে হাইড্ৰজেন ক্লোৰাইড মানে HCl এইটো এতিয়া আমি এইটো জকা সমীকৰণ হৈছে এইটো সন্তুলন কৰো হাইড্ৰজেন দুটা আছে হাইড্ৰজেন এটাহে আছে ইয়াত দুইৰে পূৰণ কৰিব লাগিব দুইৰে পূৰণ কৰাৰ লগে লগে কি হৈ গ'ল ক্লোৰিন দুটা হৈ গ'ল ইয়াতো ক্লোৰিন দুটা আছিল বুজি পালা গতিকে এইটো হৈ গ'ল আমাৰ সন্তুলিত এটা ৰাসায়নিক সমীকৰণ নেক্সট আছে বেৰিয়াম ক্লোৰাইড প্লাছ এলুমিনিয়াম সালফেট তাৰপিছত আমি কি পাইছো বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড পাইছো বেৰিয়াম ক্লোৰাইড মানে কিমান হ'ব মই অলপ আগত বুজাই ক'লো কেনেকৈ লিখে BaCl2 হ'ব বেৰিয়াম ক্লোৰাইড প্লাছ কাৰ সৈতে লগ লাগিছে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট Al2SO4 এইটো হৈছে Al2SO4 কেনেকৈ পালো চোৱা Al2SO4 ফৰ্মুলাটো কেনেকৈ পালো চোৱা এলুমিনিয়ামৰ কাৰণে যোজ্যতা 3 সালফেটৰ কাৰণে যোজ্যতা হৈছে কিমান 2 এতিয়া এলুমিনিয়ামৰ তলত আহিব 2 সালফেটৰ তলত আহিব 3 এলুমিনিয়ামৰ তলত 2 আহিছে সালফেটৰ তলত আহিছে 3 গতিকে Al2SO4 এইটো হৈছে এলুমিনিয়াম সালফেটৰ তাৰ ফৰ্মুলা নেক্সট কি পালে সেইটো পালে বেৰিয়াম সালফেট BaSO4 প্লাছ কি পালে এলুমিনিয়াম ক্লোৰাইড AlCl এতিয়া আমি সমীকৰণটো সন্তুলন কৰোঁ বেৰিয়াম এটা ঠিকে আছে ক্লোৰিন দুটা ইয়াত আছে ক্লোৰিন তিনিটা গতিকে আমি কি কৰিব লাগিব 3য়ে পূৰণ কৰিব লাগিব ক্লোৰিন 6টা হ'লনে ক্লোৰিন 6টা হোৱাৰ লগে লগে ইয়াতো আমি 2য়ে পূৰণ কৰিব লাগিব তেতিয়াহে ক্লোৰিন 6টা হ'ব ঠিক আছে ক্লোৰিনটো মিলি গ'ল নেক্সট এলুমিনিয়াম কেইটা আছে দুটা আছে এতিয়া আমি এলুমিনিয়াম দুটা হৈ গ'ল আমাৰ সমীকৰণটো সন্তুলন হৈ গ'ল এইখন এলুমিনিয়ামটো সন্তুলন হৈ গ'ল নেক্সট সালফেট তিনিটা ইয়াত সালফেট কেইটা আছে এটা আছে কি কৰিব লাগিব 3য়ে পূৰণ কৰিব লাগিব গতিকে এইটোৱে হ'ব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ 3BaCl2 প্লাছ Al2SO4 3BaSO4 প্লাছ 2AlCl3 ওকে ষ্টুডেণ্টছ এতিয়া আমি নেক্সটটো কৰিম সোডিয়াম প্লাছ পানী সোডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন হেতু কৰিম চোৱা সোডিয়াম মানে হৈছে Na ঠিক আছে পানী মানে হৈছে H2O মানে পানী কি দিছে আমাক সোডিয়ামৰ লগত পানী লগ লাগিলে সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু কি দিব আমাক দিব সোডিয়াম আৰু হাইড্ৰজেন মানে H2 গেছ হেতু কাৰণে আমি এনেকৈ দিব পাৰিম এনেকৈ এৰোডাল দিব পাৰিম ওপৰলৈ মূৰ কৰি থকা মানে এইটোৱে বুজাইছে গেছটো ৰিলিজ হৈ যোৱা এনেকৈ বুজাইছে ঠিক আছে এতিয়া আমি এইটো সন্তুলন কৰিম সোডিয়াম এটা আছে বিক্ৰিয়া জাতত আছে সোডিয়াম এটা সমান হৈ আছে হাইড্ৰজেন আছে দুটা ঠিক আছে এইটো ক্ষেত্ৰত কি কৰিম আমি ইয়াত চোৱা তোমালোকে ইয়াত আমি যদি ইয়াত আছে হাইড্ৰজেন এটা ইয়াত আছে দুটা আমি কি কৰিব পাৰিম বাৰু তোমালোকে ভাবি চোৱা কথাটো ইয়াত যদি আমি এই ইয়াৰ হাইড্ৰজেনৰ আগত যদি 2ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে হাইড্ৰজেন 4টা হোৱা বুজাবনে ইয়াতো আমি 2ৰে পূৰণ কৰি দিম গতিকে ইয়াতো হাইড্ৰজেন 4টা হোৱা বুজাব ইয়াত হাইড্ৰজেন 2টা যোগ 2টা মানে 4টা হৈ আছে হাইড্ৰজেন এতিয়া সমান হৈ গ'ল হাইড্ৰজেনটো নেক্সট অক্সিজেন 2টা 2n ইয়াত 2 আহিব কাৰণ ইয়াত 2টা সোডিয়াম আছিলে 2টা সোডিয়ামৰ কাৰণে ইয়াত 2 আহিব 2n হ'ব 2na প্লাছ 2H2O 2NaOH প্লাছ H2 এইটো হৈছে আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট আছে কুৱেশ্যন নাম্বাৰ 3 তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটাকৈ সন্তুলিত ৰাসায়নিক সমীকৰণ
লিখা বেৰিয়াম ক্লৰাইড আছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ উৎপন্ন হয় ঠিক আছে বেৰিয়াম ক্লৰাইড মানে কি BaCl2 এটো হৈছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট মানে বেৰিয়াম ক্লৰাইডৰ লগত কি লগ লাগিছে সোডিয়াম সালফেট কি হ'ব Na2SO4 হ'ব সোডিয়াম সালফেটটো বুজি পাইছানে কথাটো নেক্সট কি পালো আমি পালো কি বেৰিয়াম সালফেট আমি পালো কি অদাইব বেৰিয়াম সালফেট কি হ'ব BaSO4 ঠিক আছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড মানে নিমখ আমি যেটো খাও নিমখ হেতু NaCl ঠিক আছে এটা কি হল আমি এটা সন্তুলন কৰিম ইয়াত লগত তোমালোকৰ অৱস্থা চিহ্ন সহ একোটাকৈ সন্তুলন মানে অৱস্থাটো দেখাই দিব কৈছে কোনটো কেনেকুৱাকে আছে বেৰিয়াম ক্লৰাইড এটো একুৱাছৰ আছে একুৱাছ Na2SO4 এটো আছে একুৱাছ জলীয় দ্ৰৱ বুলি কৈছে এটো কাৰণে একুৱাছ হৈছে বেৰিয়াম সালফেট সলিড মানে গোটা আৰু NaCl টো একুৱাছ হৈ আছে এটা আমি সন্তুলন কৰিম বেৰিয়াম ঠিকে আছে ক্লোৰিন এটা আছে গতিকে দুইৰে ইয়াত পূৰণ কৰিম ক্লোৰিনটো সন্তুলন হৈ গ'ল সোডিয়ামটো অটোমেটিক সন্তুলন হৈ গ'ল সালফেট SO4 এটা গতিকে আমি পালো কি BaCl2 plus Na2SO4 gives BaSO4 plus 2NaCl আমি একবা চাই দিও বেৰিয়াম এটা ক্লোৰিন দুটা সোডিয়াম দুটা আৰু SO4 এটা ইয়াত SO4 এটা সো এটো হল আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট কোৱেশ্চন নাম্বাৰ 3 2 টু সাম কি কৈছে কোৱেশ্চন নাম্বাৰ 3 2 ভালকে চোৱা তাত কৈছে যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত বুলি দিছে পানীত দি দিছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে বুজি পাইছানে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ সোডিয়াম হাইড্ৰক্সাইড NaOH এটো হ'ব সোডিয়াম হাইড্ৰক্সাইডটো কিহত থাকিব একুৱাছত থাকিব সোডিয়াম হাইড্ৰক্সাইডটো থাকিব একুৱাছত মানে জলীয় দ্ৰৱ সোডিয়াম হাইড্ৰক্সাইডৰ লগত হাইড্ৰক্লৰিক এচিড মানে আমি জানো HCl লগ লাগি পেলাই কি দিব বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইডৰ দ্ৰৱ ফৰ্ম কৰিব সোডিয়াম ক্লৰাইড NaCl কেনেকৈ হ'ল ফৰ্মুলাটো পটকৈ দেখাইছো চোৱা সোডিয়ামৰ ক্ষেত্ৰত কিমান 1 সোডিয়ামৰ 1 যোজ্যতা ক্লোৰিনৰ 1 গতিকে যদি দুটা যোজ্যতা সমান হয় মানে আইডেন্টিক্যাল হয় তেতিয়াহলে কেনসেল আউট যায় মানে এটো আমাৰ নিলিখে মানে এনেকৈ হ'ব ন Na1Cl1 মানে হেতু নিলিখে আৰু হেতু কাৰণে NaCl হ'ল এতিয়া NaCl আৰু NaCl ৰ লগত কি পালে সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে পানী মানে ওয়াটাৰ H2O উৎপন্ন কৰিলে বুজি পালা এতিয়া সোডিয়াম এটা সমান হৈ আছে অক্সিজেন সমান হৈ আছে হাইড্ৰোজেন দুটা আছে সমান হৈ আছে ক্লোৰিন এটা তাতো ক্লোৰিন এটা সমান হৈ আছে মই ইয়াত তোমালোকৰ হেইবোৰ দিব থাকি গল এটো হ'ব একুৱাছ আৰু NaCl টো হ'ব একুৱাছ আৰু ওয়াটাৰটো হ'ব লিকুইড ওয়াটাৰটো মানে জুলীয়া আমি জানো এটো কাৰণে লিকুইড ঠিক আছে এটো সন্তুলন আমাৰ হৈ আছে গতিকে আমি সন্তুলন কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া চোৱা আমাৰ অনুশীলনী পেজ নাম্বাৰ 15 কোৱেশ্চন নাম্বাৰ 6 ৰ আছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব কৈছে আমাক ৰাসায়নিক সমীকৰণ দি দিছে আমি সন্তুলন কৰিব লাগে কি দিছে HNO3 প্লাস তাহৰি লগ লাগিছে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইডৰ সৈতে লগ লাগিছে লগ লাগিলে কি গঠন কৰিছে ক্যালসিয়াম নাইট্ৰেট CaNO3 2 প্লাস ওয়াটাৰ ফৰ্ম কৰিছে বুজি পালা এতিয়া আমি এটো সন্তুলন কৰিব লাগে সন্তুলন কৰিম কেনেকৈ চোৱা হাইড্ৰোজেন এটা ইয়াত চালো হাইড্ৰোজেন কিমান আছে এইটো দুটা আছে গতিকে ইয়াত টু এটা আহিবই মানে হাইড্ৰোজেন দুটা হোৱাৰ লগে লগে নাইট্ৰেট NO3 গ্ৰুপটো কেটা হৈ গল
ইয়াৰো দুটা হৈ গ'ল ইয়াত গতিকে NO3 টো দুটা আছে এটো সন্তুলন হৈ গ'ল তেতিয়ালে আমাৰ নেক্সট ক্যালসিয়াম ক্যালসিয়াম কেটা আছে এটা আছে ইয়াৰো ক্যালসিয়াম তেতিয়ালে আমাৰ এটাই আছে আৰু কি আছে OH2 গ্ৰুপটো চোৱা এটো কি আছে ইয়াত OH2 ইয়াত অক্সিজেন দুটা থকা বুজাইছে অক্সিজেন কেটা থকা বুজাইছে দুটা থকা বুজাইছে হাইড্ৰোজেন দুটা থকাই বুজাইছে গতিকে হাইড্ৰোজেন দুটা হৈ আছে অক্সিজেন দুটা কৰিবলৈ আমি আগত 2 এটা পূৰণ কৰি দিলো বুজি পাইছা না কথাটো 2 এটা পূৰণ কৰি দিলো 2 এটা পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ গ'ল 2 এটা পূৰণ কৰি দিলো তেতিয়া হলে আমাৰ সমীকৰণটো সন্তুলন হৈ গ'ল চোৱা কেনেকৈ হ'ল চোৱা 2H ইয়াত দুটা আৰু ইয়াত দুটা হাইড্ৰোজেন মানে টোটাল 4টা হাইড্ৰোজেন ওকে হাইড্ৰোজেন 4টা ইয়াতো হাইড্ৰোজেন 4টা সমান হৈ গ'ল NO3 দুটা এটো সমান হৈ গ'ল ক্যালসিয়াম এটা ইয়াতো আছে ক্যালসিয়াম এটা ক্যালসিয়ামও সমান হৈ গ'ল নেক্সট চালো আমি কিমান ইয়াত দুটা হাইড্ৰোজেন আছিলে ইয়াত দুটা মানে আগতে হাইড্ৰোজেন কাউন্ট হৈছিলে ইয়াত 4টা হাইড্ৰোজেন মিলি আছে অক্সিজেন দুটা হৈ গ'ল ইয়াতো অক্সিজেন দুটা গতিকে দিস ইজ দা ভ্যালেন্স কেমিক্যাল ইকুয়েশন অর্থাৎ সন্তুলিত রাসায়নিক সমীকরণ নেক্সট আমি কোয়েশ্চন নাম্বার 6 ৰ তাৰ পাছৰটো চাম সোডিয়াম হাইড্ৰক্সাইড NaOH সোডিয়াম হাইড্ৰক্সাইড কাহৰ লগ লাগিছে H2SO4 ৰ সৈতে লগ লাগিছে H2SO4 ৰ সৈতে লগ লাগিছে লগ লাগি পেলাই কি ফৰ্ম কৰিছে Na2SO4 প্লাস ওয়াটাৰ H2O ফৰ্ম কৰিছে এটা আমি ব্যালেন্স কৰিবলৈ চাও সোডিয়াম এটা ইয়াত সোডিয়াম দুটা আছে দুয়ে পূৰণ হ'বই তেতিয়া হলে বুজি পালানে নেক্সট অক্সিজেন দুটা হৈ গ'ল বুজি পালানে অক্সিজেন কেটা হৈ গ'ল দুটা ইয়াত অক্সিজেন এটা আছে দুয়ে পূৰণ হ'ব দুয়ে পূৰণ হোৱাৰ লগে লগে কি হৈ গ'ল হাইড্ৰোজেন ইয়াতো দুটা মানে হাইড্ৰোজেন 4টা ইয়াতো হাইড্ৰোজেন 4টা হৈ গ'ল বুজি পাইছানে সালফেট এটা আছে ইয়াতো সালফেট এটা হৈ গ'ল গতিকে এটো হৈছে আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো নেক্সট তাৰ পাছৰটো কোৱেশ্চন নাম্বাৰ 6 ৰ C2 কি আছে সোডিয়াম ক্লোৰাইড NaCl তাৰ সৈতে লগ লাগিছে AgNO3 তাৰ সৈতে লগ লাগি পেলাই কি ফৰ্ম কৰিছে AgCl প্লাস কি NaNO3 ফৰ্ম কৰিছে এই অক্সিজেনটো খুব হৈ আছে ঠিক আছে NaNO3 ওকে এটা চোৱা সোডিয়াম এটা আছে এফালৰ পৰা চাই যাম আমি দেই গমা খেলি মেলি হ'ব সোডিয়াম এটা ক্লোৰিন এটা ওকে আমি নুচো ঠিকে আছে Ag এটা ঠিকে আছে NO3 এটা গতিকে এইটো মানে আমাৰ ব্যালেন্স হৈয়ে আছে এটো আমি ব্যালেন্স কৰিবলৈ আকৌ দৰকাৰ নাই ঠিক আছে নেক্সট চাম আমি বেৰিয়াম ক্লোৰাইড নেক্সট কোৱেশ্চন নাম্বাৰ D2 6 ৰ D2 BaCl2 বেৰিয়াম ক্লোৰাইড প্লাস H2SO4 এটো কোৱাইছিল নেকি নাই কোৱা H2SO4 কি পালো BaSO4 বেৰিয়াম সালফেট প্লাস কি পালো ACl পালো এটো Cl দেই ACl ওকে এতিয়া আমি চাও বেৰিয়াম ওকে আছে সুবই নালাগে ক্লোৰিন এটা আছে দুইৰে পূৰণ হ'ব দুইৰে পূৰণ হোৱাৰ লগে লগে ক্লোৰিন দুটা হোৱা বুজালে লগতে হাইড্ৰোজেন দুটা হোৱা বুজালে হাইড্ৰোজেন দুটা আছে ইয়াত ওকে নেক্সট SO4 এটা so this is the balance chemical reactions or equations বুজি পালানে হেতু পালো নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নাম্বাৰ 6 ৰ গিটা আমাৰ কমপ্লিট হৈ গ'ল ব্যালেন্স কেমিক্যাল ৰিঅ্যাকশন তোমালোকে সন্তুলন কৰিবলৈ মই ভাবিছো পাৰি গলা সব শিকি গলা ভ্যালেন্সি কাক কয় তাৰ পাছত ভ্যালেন্সি বা যোজ্যতা কাক কয় বা আমি কেনেকৈ সমীকৰণটো আমি সংকেতত লিখো এটা সমীকৰণ কেনেকৈ সংকেতত লিখো তাৰ কাৰণে আমি যিবোৰ ফৰ্মুলা ইউজ কৰোঁ ফৰ্মুলাবোৰ কেনেকৈনো লিখো সেই কথাখিনি মই ভাবিছো তোমালোকে ভালদৰে গম পাই গলা আৰু মই ভাবিছো তোমালোকৰ কোনো প্ৰবলেম হ'ব এতিয়া নালাগে নেক্সট কোৱেশ্চন নাম্বাৰ 7 কি কৈছে যে আমাৰ 7 নহয় 8 টো কৰাই দিছো 7 টো একেই আছে তোমালোকে 7 টো নিজে পাৰিবা 8 টো চোৱা তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা
আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা আমি মানে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখিব লাগিবই লিখি পেলাই এই থৈ আহিলে নহ'ব সেইটো কি বিক্ৰিয়া সেই বিক্ৰিয়াটো আমি লিখিব লাগিব ঠিক আছে প্ৰথম কোৱেশ্চন নাম্বাৰ 8 মই কোৱেশ্চন লিখি থকা নাই চাই লবা নিজে 8 এইটো আছে কি আছে এইটো পটাছিয়াম ব্ৰমাইড সাইডত দি দিছে তা ষ্টেটটো একুৱাছ পটাছিয়াম ব্ৰমাইড প্লাস বেৰিয়াম আয়োডাইড কি পাইছে পটাছিয়াম আয়োডাইড প্লাস বেৰিয়াম ব্ৰমাইড পাইছে পটাছিয়াম ব্ৰমাইড KBr পটাছিয়াম ব্ৰমাইডে কাৰখন লগ লাগিছে বেৰিয়াম আয়োডাইড BaI2 হ'ব BaI2 এই ফৰ্মুলাবোৰ মই কোৱা পদ্ধতিটো মতে লিখি চাই থাকিবাচোন শুদ্ধ হৈছে নাই কবা মোক কমেন্টত নেক্সট বেৰিয়াম আয়োডাইডৰ সৈতে লগ লগাৰ পিছত কি পালে পটাছিয়াম আয়োডাইডটো হৈছে কি পটাছিয়ামক কি বুলি লিখে আয়োডাইড মানে Ki প্লাস কি পালে বেৰিয়াম ব্ৰমাইড BaBr2 মই এখানে লিখি দিছো BaBr2 পালে এতিয়া আমি এই ৰিএকচনটো আমি লিখাৰ পাছত কি কৰিব লাগিব সন্তুলন কৰিব লাগিব সন্তুলন কৰি হৈ থকা নাই জকা সমীকৰণ হৈ আছে তাৰ কাৰণে আমি সন্তুলন কৰিব লাগিব পটাছিয়াম K ঠিকে আছে বেৰিয়াম দুটা দুইৰে পূৰণ হ'ব তেতিয়াহলে দুইৰে পূৰণ হোৱাৰ লগে লগে K দুটা হোৱা বুজালে ইয়াতো আমি K টো সমান কৰিব কাৰণে ইয়াতো দুইৰে পূৰণ কৰিব লাগিব বুজি পাইছানে নেক্সট বেৰিয়াম এটা আছে আয়োডিন দুটা হৈয়ে গ'ল গতিকে এইটো হৈছে আমাৰ কি এইটো হৈছে আমাৰ ব্যালেন্স কেমিক্যাল ৰিএকচন এটা এই ৰিএকচন যদি তোমালোকে চোৱা এইটো হৈছে ডি অপহৰণ বা দ্বৈত অপহৰণ বিক্ৰিয়া এইটো হৈছে ডি অপহৰণ বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়াটো কি মোৰ আগৰ ক্লাছৰ ভিডিও চাব লাগিব আই বটনটো ক্লিক কৰি চাবা তাতে আগৰ ক্লাছৰ ভিডিও মই লিংক দিছো তাত ভালদৰে বুজাই দিছো এইবোৰ কি হয় ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 8 ৰ B2 চাওঁ এতিয়া আমি B2 কি আছে জিংক কাৰ্বনেট ZnCO3 জিংক কাৰ্বনেটটো ভাঙি গৈছে কোনে ভাঙি গৈছে মই ষ্টেটবোৰ লিখি থকা নাই দেই তোমালোকে লিখিবা কিন্তু জিংক অক্সাইড ZnO জিংক অক্সাইড প্লাস কি প্লাস কাৰ্বন ডাই অক্সাইড CO2 কাৰ্বন ডাই অক্সাইড লে ভাঙি গৈছে জিংক Zn ওকে আছে আমি নুসু CO2 আছে ইয়াত এটা অক্সিজেন আছে মানে কি বুঝা চোৱা CO3 কাৰ্বন এটা অক্সিজেন তিনটা এটা যোগ দুটা অক্সিজেন তিনটাই আছে গতিকে CO3 টো সমান হৈ আছে বুজি পাইছা না কথাটো তেতিয়াহলে এইটো তেল আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ আছে এটো কি টাইপৰ ৰিএকচন মই শিকোৱা আছে চাবা আগৰ ভিডিও চাবা তেতিয়া গম পাবা এইটো এটা মাত্ৰ বিক্ৰিয়কৰ পৰা একাধিক বিক্ৰিয়াজাতলৈ ভাগি গৈছে যিবোৰ বিক্ৰিয়া এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাগি যায় বা একাধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে সেই বিক্ৰিয়াবোৰ কোৱা হয় কি বুলি কোৱা হয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয় মই তোমালোকক কৰৱাই থোৱা আছে চাবা গতিকে এইটো কি বিক্ৰিয়া এইটো হৈছে আমাৰ বিযোজন বিক্ৰিয়া ডিকম্পোজিশন ৰিএকচন বুজি পালা নেক্সট কোৱেশ্চন নাম্বাৰ আমি তাৰ পাছৰটো কৰিম HC2 কৰিম HC2 কি আছে হাইড্ৰোজেন মানে H2 সাইডত গ্যাস বুলি দিছে হাইড্ৰোজেনৰ গ্যাসেই হ'ব H2 প্লাস ক্লোৰিন Cl2 হাইড্ৰোজেন প্লাস ক্লোৰিন কি দিছে HCl দিছে 2HCl হৈ যাব তেতিয়াহলে আমি আগতে কৈয়ে আছো উদাহৰণটো হাইড্ৰোজেন দুটা ক্লোৰিন দুটা বুজি পালানে তুটো প্ৰথমতে নাহে এটো আমি ব্যালেন্স কৰি লিলো অলক 2HCl হ'ল এটো কি ৰিএকচন এটো আগৰ ভিডিও চাব লাগিব তেতিয়া বুজিবা দুটা বিক্ৰিয়কৰ পৰা এটাহে মাত্ৰ এটাহে বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে যিবোৰ বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে তেনেবোৰ বিক্ৰিয়া কোৱা হয় সংযোজন বিক্ৰিয়া কি বুলি কোৱা হয় সংযোজন বিক্ৰিয়া ইংলিছত ক'বলৈ গলে কম্বিনেশন ৰিএকচন বুজি পালা নেক্সট এটা আছে আৰু নাই
আৰু নাই এটাহে আছে কুৱেশ্যন নাম্বাৰ 8D2 D2 কি আছে মেগনেছিয়াম Mg মেগনেছিয়াম মানে Mg প্লাস হাইড্ৰক্লৰিক এসিড মানে HCl HCl সৈতে লগ লাগিছে লগ লাগিবলে কি দিছে মেগনেছিয়াম ক্লোৰাইড Mg কি হ'ব Cl2 হ'ব প্লাস হাইড্ৰোজেন গ্যাস H2 এতিয়া কি হ'ল মেগনেছিয়াম মেগনেছিয়াম সমান হাইড্ৰোজেন দুটা আছে দুইৰে পূৰণ কৰিব লাগিব হাইড্ৰোজেন দুটা হৈ গ'ল হাইড্ৰোজেন দুটা হোৱাৰ লগে লগে নেক্সট ক্লোৰিন চালো ক্লোৰিন দুটা হৈ গ'ল ইয়াত ক্লোৰিন দুটা বনি আছে গতিকে দিস ইজ দা ব্যালেন্স কেমিক্যাল ৰিএকচন ইয়াত কি হৈছে চোৱা ভালকে মন দিবা মেগনেছিয়ামে HCl ৰ লগত লগ লাগিছে MgCl2 ফৰ্ম কৰিছে আৰু H2 গেছটো H2 টো আমাৰ সাইডত হাইড্ৰোজেন গেছটো ৰখাই দিছে এতিয়া কি হ'ল ইয়াৰ কথাটো মই এটা বিক্ৰিয়াৰ কথা কৈছিলো হেতু হৈছে অপহৰণ বিক্ৰিয়া তোমালোকে চাব লাগিব ভিডিওখিনি তেতিয়া বুজি পাবা অপহৰণ বিক্ৰিয়া মানে কি মই তোমালোকক বুজাইছিলো যে এটা অধিক সক্ৰিয় ধাতুৱে তাতকৈ কম সক্ৰিয় ধাতুৱে তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিলে তাক কোৱা হয় অপহৰণ বিক্ৰিয়া ইয়াত অধিক সক্ৰিয় ধাতু কোনটা হাইড্ৰোজেন আৰু ক্লোৰিন হাইড্ৰোজেন আছে আৰু মেগনেছিয়াম আছে কি কৰিলে মেগনেছিয়ামে হাইড্ৰোজেনক তাৰ লৱণৰ দ্ৰৱ ক্লোৰিনৰ পৰা অপসাৰিত কৰি পেলাই সি নিজে সোমাই দিলে দেখিলানে MgCl2 ফৰ্ম কৰিলে আৰু হাইড্ৰোজেন গেছটো গেছ হিচাপে ৰিলিজ কৰি দিলে গতিকে এইটো আছিল ব্যালেন্স কেমিক্যাল ৰিএকচন সো এইখিনি আছিল আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোত থকা সন্তুলিত ৰাসায়নিক সমীকৰণ কুৱেশ্যনছ ইমানখিনি আছে গোটেইখিনি তোমালোকক কৰাই দিলো এফালৰ পৰা বুজাই দিলো ভ্যালেন্সি কি বুজালো কেনেকে ফৰ্মুলা লিখে হেবু বুজালো গোটেইখিনি ক্লিয়াৰ কৰিলো ডাউট আৰু মই ভাবিছো তোমালোকৰ ডাউট থাকিব নালাগে সো ষ্টুডেন্টস আজি তোমালোকক এই গোটেইখিনি কথা শিকালো ৰাসায়নিক সমীকৰণটা কেনেকে সন্তুলন কৰিব লাগে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোত যিমানখিনি কুৱেশ্যনছ আছিল গোটেই কুৱেশ্যনছখিনি তোমালোকক মই সলভ কৰাই দিলো আৰু মই ভাবিছো তোমালোকৰ কোনো ডাউট থাকিব নালাগে তাত ঠিক আছে আমি আজি ক্লাসটো ইমানটা সামৰণি মাৰিম যথেষ্ট দীঘল হৈ যাব যিহেতু নেক্সট ক্লাছত আমি কি কৰিম এই ইউনিটটোত যিমানখিনি কুৱেশ্যন আমাৰ থাকি গৈছিলে বাকি যিমানখিনি কুৱেশ্যন থাকি গৈছিলে তাৰ যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যনছ সব নহয় যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যনছ আমাৰ আগৰ মেট্ৰিক পৰীক্ষাত আহিছে সেই গোটেই কুৱেশ্যনখিনি তোমালোকক মই বুজাই দিম বা তোমালোকক মই তাৰ ডিটেইলছত গোটেই কথাখিনি তোমালোকক মই কনসেপ্ট দি দিম ঠিক আছে গতিকে আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰি কিবা জনাবা থাকিবলৈ যিবা জনাবলগীয়া থাকিলে জনাবা আৰু লগতে ভিডিওটো সবকে শেয়াৰ কৰি দিবা এটা কাৰণে শেয়াৰ কৰিবা লাইক কমেন্ট নকৰিলেও শেয়াৰটো কৰিবা কি কাৰণে কৰিবা কাৰণ এটা লকডাউনৰ সময় চলি আছে সব ঘৰত বহি আছে ক্লাছ হোৱা নাই স্কুল হোৱা নাই সেইটো কাৰণে তোমালোকে ভিডিওটো শেয়াৰ কৰি দিয়া যাতে সকলোৱে ভিডিওটো চাই পেলাই গম পায় কথাখিনি বুজিব পাৰে আৰু বহুত ভিডিও আহি আছে চেনেলত গতিকে গোটেই ভিডিওবোৰ চাই থাকিব পাৰে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা সো নেক্সট ক্লাছত আমি কুৱেশ্যন আনসাৰ ডিসকাস কৰিম মেট্ৰিকত অহা কুৱেশ্যন আনসাৰ ডিসকাস কৰিম সো আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ